অহা বছৰ সময় আছে। এই বছৰত আমি যিমান যিখিনি পাৰে ৰাইজেও বুজি পায় একবাৰতে চব কাম শেষ নহয় বুলি, কিন্তু কামটো আৰম্ভ কৰিব লাগিব। কামটো আৰম্ভ কৰি আমি দেখাবও লাগিব, ৰাইজেও বুজি পায় একদিনত চব কাম শেষ নহয়, এই কথা চবেই বুজি পায়, কিন্তু আমি কামটো আৰম্ভ কৰিব লাগিব। তো ইমান ভাল হোৱাই দিছে আমাক সকলো জাতি জনগোষ্ঠী, সকলো শ্ৰেণীৰ ৰাইজে। তো এই মৰমটো আমি কেতিয়াও পাহৰি যাব নালাগে। দলৰ কৰ্মী হিচাপে, দলৰ নেতা হিচাপে ইমানেই ভাল পাইছে আমাক, আমাৰ কথা মতে ৰাইজে আমাক ভোট দিছে, আমাক বিশ্বাস কৰিছে, যে হয় আপুনি এনেকুৱা কৈছে, আমাৰ বিশ্বাস আছে, আমি ভোট দিম, আমি জিকাই দিম। বহুত আশাৰে ৰাইজে আমাক বিশ্বাস কৰি পেলাই আমাক ভোট দিছে, আমাক জিকাই দিছে। তো এই মৰমটো আমি পাহৰি যাব নালাগে। ৰাইজে আমাক ইমানেই মৰম কৰিছে, আমাক কাম কৰিবলৈ ক্ষমতা দিছে, আমাক ক্ষমতা দিছে যে আপোনালোকে কাম কৰক, আপোনাৰ হাতত গোটেই ক্ষমতাটো তুলি দিছে। এতিয়া আমাৰ কাম কৰিব লগা আছে। তো প্ৰথম সেইটোৱে, আমি ওদালগুৰিৰ পৰা আজিলৈকে যিখিনি মই মিটিং কৰি আছোঁ, সদায় মই একটাই কথা কৈছোঁ যে এইবাৰ নতুনকৈ অসমত যিটো চৰকাৰ হ'ব, এই চৰকাৰত মন্ত্ৰী লোৱাটো 1 নম্বৰ প্ৰায়ৰিটি নহয়। আমাৰ 1 নম্বৰ প্ৰায়ৰিটিটো হ'ল BTC কাম কৰা, BTC উন্নয়নৰ কাম কৰা। ইয়াৰ পিছতহে মন্ত্ৰীৰ কথাটো আহিব। এই কথাটো মই বাৰে বাৰে কৈছোঁ, মন্ত্ৰী নাপালেও আমাৰ চলিব, কিন্তু আমাৰ BTC অঞ্চলত কাম কৰিবলৈ সুবিধা দিব লাগিব। দিছপুৰ আৰু দিল্লী প্ৰস্তাৱ সেইটোৱে। আৰু আমি যিমান পাৰে দিছপুৰে হওক বা দিল্লীয়ে হওক, এতিয়াতো চৰকাৰ হৈ আমি একেলগে চৰকাৰ আছোঁ। তো আমি প্ৰস্তাৱ দিছোঁ, বহুত প্ৰস্তাৱ দিছোঁ আমি, যে আমাৰ যেনিবা এই বছৰতে আমি ওদালগুৰিত, এইবাৰ বাজেটতে ওদালগুৰিত ইউনিভাৰ্চিটিটো হ'ব লাগে। এইবাৰতে আমি ভাবিছোঁ যে তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত আণ্ডাৰত ফুল-ফ্লেজেড ইউনিভাৰ্চিটি হওক বা কেম্পাছে হওক বাক্সাত আৰম্ভ কৰিব লাগে এইবাৰ বাজেটৰ পৰা। আমাৰ এনেকুৱা এডুকেশ্যন লাইনত আমি এনেকুৱা দিছোঁ। তো এইবিলাক গোটেই আমাৰ ওপৰত নিৰ্ভৰ কৰিব, আমাৰ কৰ্মী, আমাৰ MLA, আমাৰ MCLA, যিহেতু ৰাইজে আমাক কাম কৰিবলৈ সুবিধা দিছে, জিকাই দিছে, এতিয়া ৰাইজৰ হৈ কাম কৰাটো আমাৰ দায়িত্ব। ঠিক তেনেকুৱা এইবাৰ বাজেটতে মই ভাবিছোঁ নহয়, এইবাৰ বাজেটতে এই বছৰেকৰ চাৰিআলিৰ পইচাটো দিব লাগে, এইবাৰ বছৰৰ পৰাই আৰম্ভ কৰিব লাগে। এইবাৰ বছৰৰ পৰাই সংকোচ দলঙৰ কামটো আৰম্ভ হ'ব লাগে, এইবাৰ বাজেটতো আহিব লাগে। তো এনেকুৱা কিছুমান প্ৰায়ৰিটি দি পেলাই মই কাম কৰিব বিচাৰিছোঁ। তো ৰাইজে সেইটোৱে বিচাৰে যে উন্নতি হওক, BTC আমি আছোঁ। তো ঠিক আৰু আমি কি ভাবিছোঁ যে ডিভিজন ৱাইজত আমি ৰিভিউ মিটিং কৰিব। আপোনালোকে মোক বিচাৰি পেলাই হাহাকাৰত বিচাৰিবলৈ যাব নালাগে, দৰকাৰ নাই, মোক ইয়াতেই পাব পচাৰিব। আমাৰ বাজেট জুলাইত হ'ব। এই 2 মাহত আমাৰ BTC একো নাই। এইটো নতুন বাজেট, এইবাৰহে প্ৰথম আমি 6 মাহ হৈ গ'ল, আগত ইলেকশ্যনত আগত একটা ইণ্টাৰিম বাজেট এই জুলাইলৈকে চলিবৰ কাৰণে, ইলেকশ্যন যিহেতু আহিছে জুলাইলৈকে চলিবৰ কাৰণে
কিছু ইণ্টাৰিম বাজেট লৈ পেলাই এতিয়া চলি আছে। এই জুলাইলৈকে চলিব। জুলাইত নতুন বাজেট হ'ব। ইয়াতে গোটেই সারা বছৰৰ বাজেটটো ইয়াতে ধৰা হ'ব। ইয়াৰ পৰাহে আমাৰ আৰম্ভ। আপুনি যদি আজি এটা দুটা ক'ৰবাত যদি কাম কৰিবলৈ সুবিধা পাইছে, সেইটো এই প্ৰমোদৰ দিনত আধৰুৱা থাকি যোৱা কিছু পইচা দিহে মই কাম কৰিব লাগিছে। আমাৰ ফ্ৰেছ পইচা এতিয়াও আৰম্ভ হোৱা নাই। আৰম্ভ হ'ব সেই জুলাই। যদি আমি ক'ৰবাত যদি কিবা এটা স্কিম দিব পাৰিছে, সেইটো প্ৰমোদ বড়োৰ কোনোবা স্কিমটো কাটি পেলাই দিয়া, এইটোহে একদম নতুন ফ্ৰেছ আমাৰ হাতত। নতুন ফ্ৰেছ কিবাটো হ'ল এই জুলাইৰ পৰা। যিখিনি অলপ চলপ যদি কাম পাইছে ক'ৰবা, সেইটো কিন্তু প্ৰমোদ বড়োৰ দিনত থাকি যোৱা পইচা খাম। এই 6 মাহত সেইটো তো এতিয়া আমি যিহেতু মে' আৰু জুন 2 মাহ গেপ আছে। এই 2 মাহ গেপত মই ওদালগুৰিৰ পৰা আৰম্ভ কৰিব, গোসাইগাঁৱতো আহিব। মই কি কৰিব, ইয়াতে গোসাইগাঁও ডিভিজনত যিকোনো ডিপাৰ্টমেণ্ট মই ৰিভিউ কৰিম। বিশেষ কৰি PWD, এডুকেশ্যন আৰু এডুকেশ্যন, PWD এইবিলাক মেইন, আৰু PNRD সেইবিলাক ডিপাৰ্টমেণ্ট অফিচাৰ লৈ পেলাই আহিব। গোসাইগাঁও সাব ডিভিজনৰ আণ্ডাৰত কি কি হৈ আছে আধৰুৱা, যেনিবা আজিলৈকে কি কি স্কিম ধৰিছে, এই যোৱা 5 বছৰত কিমানটা স্কিম ধৰিছিল, কোনটো প্ৰগ্ৰেছ হৈছে, কিমান কাম কৰিছে, এইবিলাক ডিটেইলছ গোসাইগাঁও সাব ডিভিজনতো মই লওঁ। এতিয়াতে ক'ত প্ৰয়োজন আছে, আমাৰ MCLA, EM, MLA সকলক লৈ এতিয়ালৈকে বহিব মই, অফিচাৰসকলক লৈ পেলাই ইয়াতে গোসাইগাঁৱতে আহিব। ৰিভিউ মিটিং মই কৰিম যে গোসাইগাঁও সাব ডিভিজনত মই সুধিম, মই তথ্যটো ল'ম যে গোসাইগাঁও সাব ডিভিজনত এই বছৰত আমি নতুনকৈ PWD ডিপাৰ্টমেণ্টত কি ল'ব পাৰিম, কোনটো প্ৰয়োজন বেছি আছে সাব ডিভিজন হিচাপে। আপোনালোকেও দিছে, বহুত দৰখাস্ত দিছে, কোনোবা দিছে, মোৰ হাতত আছে। সেইবিলাক গোটেই এই মিটিঙত মই প্লেচ কৰিম। তো এনেকুৱা দলঙৰ প্ৰয়োজন আছে, মোৰ হাতত আহিছে। এইটো নিড বেচিছ, যদি কৰিব লগা দৰকাৰ আছে বুলি কৈ কৰি দিওঁ, সেইদিনাই পাক্কা হৈ যাব। তো ক'তবা ৰাস্তা বেয়াটো হিচাপ নাই। কিছুমান ৰাস্তা আমি আছাম মালাত ধৰিম, সেইদিনাই মই ঠিক কৰি যাম। কিছুমান ৰাস্তা আমাৰ PMGSও ধৰিম, সেইদিনাই আমি ঠিক কৰি যাম। PWD ডিপাৰ্টমেণ্টত এনেকুৱা ৰিভিউ হ'ব। আৰু ঠিক PNRD বুলি ক'লেতো গাঁৱে গাঁৱে ৰাস্তা বনোৱা বা কিবা খালবাট বনোৱা, PNRD ডিপাৰ্টমেণ্টটো লৈ পেলাই মই ৰিভিউ কৰিব যে কোনটো কাম আধৰুৱা হৈ পেলাই আছে, কোনটো ৰাস্তা ৰিগেষ্টত কিমান পইচা ধৰিছে, এইবিলাক গোটেই ৰিভিউ সেইদিনা হ'ব। 4-5 ঘণ্টা বহিব। আৰু ইয়াতে আপোনালোকে মোক যদি কিবা জনাব লগা আছে, কিবা দৰখাস্ত দিব লগা আছে, সেইদিনা আৰামত দিব পাৰিম। দৰকাৰ নাই কোকৰাঝাৰত যাবলৈ, মই আহি আছোঁ। মে' আৰু জুনটো গেপ আছে, এই গেপ সময়ত মই পুৰা 40টা ডিপাৰ্টমেণ্টটো মই ৰিভিউ কৰোঁ। আহিব গোসাইগাঁৱতে, কোকৰাঝাৰত কৰিব, চিৰাঙত কৰিব, বিজনীত কৰিব, চালবাৰীত কৰিব। তো এই সময়ত MLA সকলকো আমি ইহঁতৰ টাইমটো এডজাষ্ট কৰি পেলাই মই ৰিভিউ মিটিং কৰিম।